মই সাজি কাচিহে ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ দেই। মই এতিয়া গৈ আছোঁ মাৰ ঘৰত আৰু এয়া ৰাস্তাত চাওকচোন কোনো নাই। এতিয়া মানে পূৰা দুপৰীয়া হৈ আছে, 1টা বাজিছে আৰু এতিয়া মই পূৰা ষ্টাইল কৰি গৰমতো পূৰা আজি স্কুটি নাই, মানুহজনে লৈ গ'ল স্কুটিখন আৰু মই এতিয়া গৈ আছোঁ মানে গাড়ীত উঠিমগৈ আৰু একদম ঘৰত যাই মই ভিডিঅ' বনাই আছোঁ দেই। আহি একদম আমাৰ ফিচাৰী পাৰ পালোঁ আহি। ধুনীয়া লাগিছে, কিন্তু ভাল লাগে এনেকৈ খোজকাঢ়ি আহিলে, ধুনীয়া বতাহ মাৰি থাকিলে ভাল লাগে। আৰু ইফালে আমাৰ একদম পূৰা খেতি, আমাৰ এই ৰাইজৰ মাটি হয় এইখিনি, ৰাইজৰ খেতি কৰিছে আৰু এইফালে মই অকলে কুটুককৈ খোজকাঢ়ি আহি আছোঁ। গাড়ী কিন্তু এখনো অহা নাই, কি হ'ব নাজানো আৰু। খোজকাঢ়িয়ে ঘৰ পামগৈ বাপেকে, কি কোৱা? ইমান তাকত আছে হয় নহয়? আৰু এয়া আৰু এখন আমাৰ আৰু ইফালে পুখুৰী আছে। আমাৰ গাঁৱত কি ফেচিলিটি আছে হয়নে নহয় কওকচোন? সেউজীয়া গছ বন, গাড়ী এখনো নাই, চিনচাপ এখনো গাড়ী নাই, কি হ'ব মই এতিয়া নাজানো। খোজকাঢ়ি গৈ আছোঁ আৰু ইফালে আমাৰ এখন স্কুল, গাড়ী পোৱাই নাই এতিয়াও। ওচৰতে দোকানী এজনী আছে, ভাবিছে এনো কাৰ লগত কথা পাতি আহি আছে। মানুহবিলাকে চাই আছে, ভাবিছে এই মোবাইলটোলৈ কি বকি আহি আছে, কিন্তু মইহে জানো হয়নে নহয় গাইজ, এটা ভিডিঅ' বনাবৰ কাৰণে কিমান কষ্ট কৰিব লাগে। আৰু এয়া মোৰ নানী ঘৰ পালোঁ আহি দেই। মোৰ নানী ঘৰটো দেখাই দিম দেই গাইজ আপোনালোকে। মই অলপ চিনাকি কৰি দিওঁ আৰু আৰু এয়া এইটো মোৰ মাজু মামাৰ ঘৰ, আৰু এইটো বন্ধনটো মানে আমাৰ নানীহঁতে আৰু ভাড়া দিছে। আৰু ইফালে সেইটো আমাৰ নানী ঘৰ, সেইটো নীলা কালাৰটো ডাঙৰ মামাৰ ঘৰ হয়। আৰু ইফালে মাধুৰাটো মামাৰ ঘৰ। খোজকাঢ়ি মই চাৰিআলি পালোঁ আহি। মোৰ এইটোৱে মানে বহুত বেয়া লাগে আৰু চাৰিআলিটো খোজকাঢ়ি যাবৰ কাৰণে, বহুত মানুহ থাকে যে, কিন্তু কি কৰিম, উপায় নাই, খোজকাঢ়ি যাবই লাগিব আৰু গৈ থাকোঁ। আৰু তাৰপিছত মই অলপ টাইম ৰখিয়ে মই বেটেৰী গাড়ী এখন পালোঁ আৰু তাতে উঠি গ'লোঁ। আৰু মই ধুনীয়াকৈ উঠি গৈ আছোঁ আৰু কি ক'ম আৰু, বতাহটো যে মাৰিছে ইমান ধুনীয়া লাগিছে, একদম গৰম লাগি গ'ল খোজকাঢ়ি আহোঁতে। আৰু মই যেতিয়া ঘৰ পামগৈ ভিডিঅ' কৰি আছোঁ দেই। আৰু মই পালোঁ আহি আমাৰ নিজৰ গাঁওখন, শুৱনি আমাৰ গাঁওখন। যিমানেই নহওক নিজৰ গাঁওখনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে হয়নে? ফাইনেলি আৰু ঘৰত যাই দেখাই আছোঁ। আৰু এতিয়া পালোঁ আহি মোৰ একদম মাৰ ঘৰত, কি ক'ম আৰু, ঘৰটো দেখিলে মানে একদম বহুত ভাল লাগি যায়। আৰু চাই দেখিলোঁ আহি আমাৰ এখেতে পূৰা ভাত খাই আছে, আৰু মই মানে ৰৈ নাথাকিলোঁ আহি ময়ো খাই ল'লোঁ। ধুনীয়াকৈ মাংস তৰকাৰী বনাই থৈ দিছিল। আৰু চাওকচোন, চাচা ল'ৰাটোৱে মানে নতুনকৈ এখন স্কুটি লৈছে। যিয়ে নহওক, নতুন পুৰণা কথা নাই, নিজৰ কষ্ট কৰি এখন লৈছে, সেইটোৱে বহুত। বেচেৰা বহুত আশা এটা আছিলে তাৰ। আৰু এইফালে চাচাইও অলপ চলাই চাইছে, মানে ঘৰখনত মানে বহুত এটা ফূৰ্তি আৰু হয়নে নহয়? যিয়ে নহওক, নিজে কষ্ট কৰি নিজৰ টকাৰে যদি এখন কিবা সৰুকৈ হ'লেও কিবা এটা লোৱা যায়, বহুত ভাল লাগে হয়নে নহয় কওকচোন? সেইটো অনুভৱ মানুহক বুজাব নোৱাৰি। আল্লাহে তাক যাতে আৰু দিয়ক, তাকে কামনা কৰোঁ। আৰু আমি এফালে একদম মানে চবেই এবাৰ স্কুটিখন চলাই চাইছে, আৰু আমি আহি গ'লোঁ বাটত। আৰু চাচাই যে চলাই গৈছিলে স্কুটিখন, আৰু চাওকচোন চলাই কৰি আহিছে একদম মানে, আৰু চাচাটো একদম ফূৰ্তি সিমানে। আৰু তাতে আমাৰ একদম সৰুজনী, কি ক'ম আৰু, তাই মানে চলাব জানে, কিন্তু এনেকৈ চলাই পোৱা নাই যে অলপ ভয় লাগে। আৰু চাওকচোন, তাই চলাই গৈছে, কিন্তু ভয় লাগি গৈছে দেই, কি হয় ঠিক নাই। আৰু এইফালে একা বেকা হৈছে নহয় আৰু আমাৰ ঘূৰাব নোৱাৰি। সি আকৌ আগবাঢ়ি ধৰে, গম পাবি ৰ আহি আছে। আমাৰ এইটো নতুন ড্ৰাইভাৰ দেই এজনী, কিন্তু তাই ঘূৰাব নাজানে, তাই নামি লৈছে আৰু এতিয়া আহি আছে লাহেকৈ। বাহ বাহ वाह वाह, क्या बात है। ড্ৰাইভাৰ ঘূৰাব নাজানে, আগত তাহাঁতক ঘূৰাই দিব লাগে, এতিয়াহে ই আকৌ চলাব। সেয়া দেখিছেনে?
আহি গ'ল বেগ মাৰ হা এই একেবাৰে ধৰ ঐ আৰু এইফালে মই অলপ এনেই ৰিলচ বনালোঁ ফটো মাৰিলোঁ আমাৰ ৰিলচ ফটোটো মেইন হয় নহয় কওকচোন আৰু এইফালে আমি অলপ বাটত আড্ডা দিলোঁ আৰু এইফালে চাওকচোন ইয়াতে মানে বাহা এখন আছে মানে চৰাই মানে কি ঘৰচিৰিকা চৰাই যে সৰু সৰু বহুত মৰম লাগে ইমান ওচৰতে চাওকচোন বাহাখন বহুত মৰম লাগে আৰু যদি এইখিনিতে মই ভিডিঅ'টো সামৰি